নমস্কাৰ বন্ধুসকল, অহা 12 এপ্ৰিলত পুৱা 3:21 পৰা হনুমান জয়ন্তী, যাক হনুমানৰ বাৰ্থ এনিভাৰ্চাৰী বুলি কোৱা হয়, আৰম্ভ হৈছে। এই পবিত্ৰ দিনটোত আপোনালোকে কি কি কৰিব লাগিব তাৰ বিষয়ে এই ভিডিঅ'টোত ডিছকাছ কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি হনুমানজীৰ এবাৰ ভাবি লওঁ আহক। पवन तनय संकट हरन मंगल मूर्ति रूप, राम लखन सीता सहित हृदय बसहु सुरभूप। जय श्री राम, जय श्री राम, जय श्री राम, जय हनुमान। हनुमान जयंती आरम्भ হৈছে 12 এপ্ৰিল পুৱা 3:21 পৰা 13 এপ্ৰিল 5:51 হনুমানজী আৰাধনা সকলোৱে কৰিব লাগে। অসুবিধা বা চোৱা লগা দিনকেইটা বাদ দি মহিলাসকলেও হনুমান চালিচা পঢ়িব পাৰে। হনুমান জয়ন্তীৰ দিনা কি কৰিলে আপোনাৰ ভাল হ'ব তাৰ বিষয়ে ডিছকাছ কৰোঁ আহক। প্ৰথমে হনুমান জয়ন্তী শনিবাৰ 12 এপ্ৰিলৰ দিনা ৰাতিপুৱা আপোনালোকে গা পা ধুই হনুমান মন্দিৰ গৈ ডালিম নাইবা কল দান কৰিব। যদি পাৰে বান্দৰক খুৱাব। দ্বিতীয়তে আপোনালোকে সেইদিনা 7 বাৰ হনুমান চালিচা পাঠ কৰিব। যদি আপুনি বহুত বিপদত পৰি আছে, আপোনাৰ বিপদ বহুত বেছি হৈ আছে, বহুত অশান্তি হৈ আছে জীৱনত, তেনেহ'লে আপোনালোকে বজৰং বাণ পাঠ কৰিব পাৰে, নহ'লে দিনটোত 3 বা 5 বাৰ শুনিব পাৰে। এনে কৰিলে আপোনালোকৰ হনুমানজীয়ে সাহস দিব সেই বিপদৰ পৰা ওলাই আহিবলৈ। মাংলিক যিসকল ব্যক্তি, তেওঁলোকেতো জৰুৰ এইখিনি কাম কৰিব লাগে। আপোনালোকৰ যদি খং বাঢ়িছে এই বছৰত, তেনেহ'লে এইখিনি কাম কৰা উচিত। কিন্তু এটা কথা সদায় মনত ৰাখিব, হনুমানজীক আৰাধনা কৰাৰ আগতে ভগৱান শ্ৰীৰামক স্মৰণ কৰি ল'ব। কিয়নো 1000 বাৰ তেওঁৰ নাম ল'লেও শ্ৰীৰামৰ যদি নাম লোৱা নহয়, তেওঁ নাহে, সেই বুলি বিশ্বাস কৰা হয়। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আকৌ এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ নমস্কাৰ, ধন্যবাদ।